Hello friends, welcome to my channel Kaveri Zekia. আজি বহুত দিনৰ মূৰত আপোনালোকৰ সকলোৰে মাজলৈ আহিছো কিয়নো মোৰ পৰীক্ষা হৈ আছিল পৰীক্ষা শেষ হোৱাৰ কাৰণে এতিয়া অকণমান ৰেষ্ট পাইছো সেইটো কাৰণে ভাবিলো আপোনালোকৰ মাজলৈ আহো আৰু আজি আমি যোৰহাট যাম এতিয়া অলৰেডি ৰেডি হৈ গলো যোৰহাট যাম কিয়নো মই যোৰহাটত পঢ়ি আছিলো সেইবাবে তাত থকা বস্তুখিনি যেটো মোৰ পৰীক্ষা শেষ হৈ গল মানে লৈ আহিমগে সেইখিনি আৰু বলক লৈ যাও আপোনালোকক যোৰহাটলৈ ওলাই মেলি ৰেডি হৈ গলো লগৰ এনচাৰ চিটখিনি সাবমিট কৰিমগে সেইখিনি লৈছো লেপটপটো লৈছো অলপ কাম আছে সেইটো কাৰণে লৈ লৈছো আৰু গুড বাই বাই ঠিক আছে গৈ থাকো আৰু আমাৰ লগত ডেটা যাব আৰু যাওঁতে দেখা থাকিম বাৰু ক'ত কি কৰোঁ কেনেকৈ যাওঁ ঘৰৰ পৰা ওলাই আহিয়ে সিধা তেল ডিপুত ৰলোহি তেল ডিপুত তেলটো ভৰাই ললোঁ ভৰাৰ পিছত আকৌ যোৰহাটৰ ফালে গতি কৰিম আৰু চাই থাকক पड़ोसी की पीढ़ी नहीं सुनी आज जो करो जो करना नहीं डरना कुछ अभी भी सोचे कि दुनिया ने दो या जाना मुझे घर नहीं इनको विचारों की है जड़ वही ये जो चमके तारे मेरे पे पूरी रात प्रकृति साथ है वो जो करीब पास नहीं हम गरीब बात में फिर भी जी चारी ए अतीत की चादर ओढ़े खोया মই শুই গৈছিলো জানে মোৰটো ইমান বিখালে নহয় মই অলপ দে শুইহে তত পালো এতিয়া উঠিলো আৰু সেইকাৰণে ভাবিলো আকৌ দেখাও শিৱসাগৰ টাউনত সোমাইছোহি আৰু আমি এয়া চাওক আমি শিৱসাগৰ পুখুৰীৰ পাৰে পাৰে আহি আছো আৰু এই পুখুৰীটো ৰাণী অম্বিকাই তেওঁৰ স্বামী স্বৰ্গদেউ শিৱসিংহৰ স্মৃতিত 1734 চনত খন্দুৱাইছিল শিৱসাগৰ পুখুৰীৰ পাৰ তললৈ যে ইমান মন আছিল জানেনে দেখিলে আপোনালোকেও যাব কিন্তু আমাৰ সময় নিমিলিলে যে সেইকাৰণে আমাৰ ৰুৱাই নহল কিন্তু এদিন আহিম আৰু আপোনালোকক লৈ আহিম আৰু এয়া চাওক শিৱদৌল শিৱসাগৰ পুখুৰীৰ নিচেই কাষতে অৱস্থিত শিৱদৌলত সোমাব নোৱাৰিলো বাহিৰৰ পৰাই মূৰ ধোৱালো पड़ोसी की पीढ़ी नहीं सुनी आज जो करो जो करना नहीं डरना कुछ अभी भी सोचे कि दुनिया ने दो या जाना मुझे घर नहीं इनको विचारों की है जड़ वही ये जो चमके तारे मेरे पे पूरी रात प्रकृति साथ है वो जो करीब पास नहीं हम गरीब बात में फिर भी जी चारी ए अतीत की चादर ओढ़े खोया आज उन गुफाओं में है चंदा जाके पीछे चिपटा रात इन पहाड़ों के चमकता जुगनू जैसे तारे लाख इन फिजाओं में लपक के बांधा मैंने फीता छाप छोड़े चला मुझे किस ने क्या क्या कहा भटकता रहा मैं सिर्फ आवारा मैं एक बादल में चलता रहा गगन बरस पड़ा तो आवा এতিয়া আহি আমি যোৰহাট টাউন পাইছোহি আৰু হৈয়া দেখিছেনে ভোগদৈ দলং এই জেগাডোখৰ মোৰ খুবেই প্ৰিয় জানেনে খুবেই ভাল লাগে জেগাডোখৰ আৰু এতিয়া আমি ভোগদৈ দলংখনৰ তলেদি যাম চাব দেই सामान पान
साथ सोचा नहीं दो बार इन शहरों की गिरफ्त से भगा मैं एक गहरी सांस लेकर सब भूला भाई जादू सा है कुछ हवा में झंझट से दूर हूँ पड़ोसी की पीटी नहीं सुनी आज जो करो जो करना नहीं डरना कुछ अभी भी सोचे क्या सोचे कि दुनिया रहने दो या जाना मुझे घर नहीं इनको विचारों की है जड़ वही ये जो चमके तारे मेरे पे पूरी रात प्रकृति साथ है वो जो करीब पास नहीं हम गरीब बात में फिर भी जीत जारी है अतीत की चादर ओढ़े खोया आज उन गुफाओं में है चंदा जाके पीछे चिपटा रात इन पहाड़ों के चमकता जुगनू जैसे तारे लाख इन फिजाओं में लपक के बांधा मैंने फीता छाप छोड़े चला मुझे किस किस ने क्या क्या कहा भटकता रहा मैं सिर्फ आवारा मैं एक बादल में चलता रहा गगन बरस पड़ा तो आवा এইখন আহি পালোহি আৰু দেই আমাৰ কলেজখন আৰু এইখন গেটেদি আমি সোমাই যাম এইখন গেটখন আৰু এইখনে হৈছে বস্কো ইনষ্টিটিউট যোৰহাটৰ বাগচুঙত এখন অৱস্থিত আৰু ইয়াৰ পৰাই মই মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্কৰ এবাৰ ফাইনেল দিলোঁ আজি বহুত দিনৰ মই লগৰখিনি লগ হ'ম এজনী আহি পালেহি আৰু এজনী আহিব ৰ'ব আমাৰ গগৈনী বাইদেউ আহি আছে দেই টুক 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 টুককৈ আহি আছে আমাৰ গগৈনী বাইদেউ ভালেই এজনী চাওক আমাৰ গগৈনী বাইদেউ এতিয়া কলেজত এণ্ট্ৰি মাৰিম আৰু সোমাই দেখিলোঁ ছাইডত আছে চাৰ্জাৰ ল'বলৈ চাওকচোন এইটো চাওক ইমান ধুনীয়া চাওক মোৰ কিন্তু বৰ ভাল লাগিলে কৰি ভৰিটো এইফালে হেঁচা মাৰি দিম এইফালে ওলাই যাব মজা আৰু বহুত দিনৰ মূৰত এয়া ফাদাৰ আহি আছিলে প্ৰথম দেখিছোঁ নতুন ফাদাৰ এজন আৰু এয়া চাওক আমাৰ ইনষ্টিটিউট এইখন ইয়াৰে ওপৰৰ হয়তো ছাইডত ক্লাছটো আমি কৰিছিলোঁ কিমান মজা লাগিছে বহুত দিনৰ মূৰত দেখিলোঁ খুব ভাল লাগিলে এইফালে আমি এতিয়া ফাদাৰ ৰুমলৈ যাম এয়া চাওক বাকীবোৰ অফিচ ষ্টাফ কাম কৰি আছে এতিয়া ফাদাৰ ৰুমলৈ যাম এইফালে ওপৰলৈ যায় আৰু এইটো হৈছে ফাদাৰ ৰুম যোনখন দৰ্জাখন খোলা আছে ফাদাৰ ৰুমত গৈ ভিডিঅ' কৰিবলৈ বেয়া লাগে নহয় সেইটো কাৰণে নকৰিলোঁ ফটো কেইখনমান মাৰিলোঁ বাৰু পিছত দেখাম আৰু তাৰপিছত যোনজন ফাদাৰ আমি প্ৰথমতে আহোঁতে লগ পাইছিলোঁ সেই ফাদাৰজনৰ ৰুমলৈ গ'লোঁ আৰু আমাৰ ৰুমৰ চাবিটো ল'লোঁ চাবিটো ল'লোঁ কিন্তু এৰি দিবহে মন যোৱা নাই এতিয়া আমি ওপৰলৈ গৈছিলোঁ কাৰণ আমাৰ এনচাৰ শ্বীটখিনি ছাবমিট কৰিবলৈ বুলি এয়া ওপৰত ছিনিয়ৰ এটা আহিছে কিন্তু দেখিলোঁ যে ছাৰ নাই আৰু আমাৰ লাইব্ৰেৰীটো একদম খালী খালী হৈ আছে ল'ৰা ছোৱালীখিনিৰ অবিহনে যেন লাইব্ৰেৰীটোৰ কোনো ধৰণৰ অস্তিত্বই নাই আৰু এয়া হৈছে আমাৰ ছাৰ আমাৰ ডিপাৰ্টমেণ্টৰ মানে আমাৰ কমিউনিটি ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ছাৰে খাই মেলি কাঁহী বাতি ধুই আছে এইটো চাওকচোন আমাৰ ৰিফেক্টৰীটো ইয়াতে বহি আমি খাওঁ ইয়াতে বহি কত আড্ডা
খুবেই মনত পৰিছে এই দিনবোৰলৈ ছাৰ জয়তে খক খক ছাৰ কিহৰ লগত খাইছে অঁ খক খক মাই গড মোৰ ৰুমৰ অৱস্থা এইকেইটা মোৰ ৰুম আৰু এজনী স্মিতা হাই তাই বস্তু জাপিবলৈ আহিছে মোৰ ৰুমমেটৰ বস্তু জাপিবলৈ আহিছে দেই তাই সেইবোৰ অৱস্থা এৰি যাবলৈ অকণমানো মন নাই দেই মোৰ ৰুমৰ কণ্ডিশ্যনটো এবাৰ চাওকচোন আৰু আমাৰ স্মিতা বাইদেউ আপুনি কি কৰি আছে এইবোৰ মোৰ অৱস্থা চাওকচোন বাৰু কি অৱস্থা এই কিতাপখিনি এইখিনি নিলোঁ আৰু এইবোৰ চাওকচোন কি অৱস্থা এইখিনি কেনেকৈ নিব তাকে দেউতা ৰৈ আছে বাহিৰত এই মাতি আছে এইবোৰ উলিয়া চাওকচোন অৱস্থা নাই খালী চবফালে খালী হৈ গ'ল আমাৰ টালিটো পোলা বান্ধি এতিয়া চাগে এই দুজনী আছে আজি যাবগৈ তাহাঁতি দুজনীও মই যাওঁ বাই এইজোপা জলকীয়া আমাৰ লগৰ স্মিতা বৰাই ৰুইছিলে চাগে ইমান ধুনীয়াকৈ লাগি আছে এইজোপাও তাহে ৰুইছোঁ ইমান ধুনীয়াকৈ ফুলি আছে কলেজখন হোষ্টেলটো যাওঁ বুলি ওলাই আহিলোঁ কিন্তু যাবলৈ যে একেবাৰে মন যোৱা নাই 2 বছৰ যিহেতু থাকিলোঁ এতিয়া মন যোৱা নাই একেবাৰে চাচোন ছাৰহঁতক লগ কৰোঁগৈ ছাৰহঁতে নতুন ষ্টুডেণ্টখিনিক ইণ্টাৰভিউ লোৱাত ব্যস্ত হৈ আছে সেইবাবে ছাৰহঁতক লগেই কৰা নহ'ল এতিয়া টালি টোপোলাখিনি লৈ মোৰ অকণমান জেগা আছে জেগাই নাই ওলালোঁ আৰু যাবলৈ বহুত মিছ কৰিম কলেজখন কলেজৰ পৰা চিধাচিধিকৈ বাহঁতৰ হোটেলখনলৈ গ'লোঁ যিহেতু নতুনকৈ খুলিছে আমি যেতিয়া অপেনিং কৰিছিলে আহিব নোৱাৰিলোঁ যে সেইকাৰণে এইবাৰ সুবিধা পাওঁতে বোলো সোমাই যাওঁ চাই যাওঁ ভাল লাগিলে দেই মানুহ যথেষ্টখিনি হৈছিলে আমি ইয়াতে ভাত সাজো খালোঁ যদি কেতিয়াবা সময় সুবিধা মিলে আহিব দেই আপোনালোকো শৰ্মা হোটেল বুলি কয় কোৰ্টৰ একেবাৰে ফ্ৰণ্টতে আছে ৰাতি বহুতখিনি হ'লগৈ আমি যাওঁতে আৰু ৰাস্তাতে মোৰ ভোকো লাগিছিলে সেইকাৰণে কি কৰিলোঁ পিজ্জাকে খাই ল'লোঁ এই পিজ্জাটো মই বাহঁতৰ হোটেলত থাকোঁতে অৰ্ডাৰ দিছিলোঁ আৰু মই জানিছিলোঁ ৰাস্তাত ভোক লাগিব বুলি সেইকাৰণে আৰু ঘৰ গৈ যে ভিডিঅ' বনাবলৈ মোৰ একদমেই ধৈৰ্য নাই মই চিধা গৈ ফ্ৰেছ হৈ আৰু শুম আৰু দেই আৰু ভাত খাওঁ নাখাওঁ পিছৰ কথা আৰু মন নগ'লে মই ভাতো নাখাওঁ মানে মই চিধা শুমগৈ বেলেগ টোপনি ধৰিছে মোৰ সেইকাৰণে আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজি মই যি কৰিলোঁ তাৰ কিছুমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে চাই ল'ব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে ধন্যবাদ